নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে ষ্টাডি কৰ্ণাৰ আসামৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত লৈ আহিছোঁ গোলাঘাট জিলাৰ হৈ যোৱা যি দশম শ্ৰেণীৰ প্ৰি ফাইনেল এছেছমেণ্ট 2022 এক্সাম সেই পৰীক্ষাৰ অসমীয়া বিষয়ৰ প্ৰশ্নকাকতখন। তো যদিহে তুমি এই চেনেলটোলৈ পোনপ্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এনেধৰণৰ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন সময়মতে পোৱা। তেন্তে আহা আজি আমি দশম শ্ৰেণীৰ অসমীয়া বিষয়ৰ প্ৰশ্নকাকতখন চাই লওঁ আৰু প্ৰশ্নকাকতখন পঢ়ি দিয়াৰ আৰম্ভণিতে মই আজিৰ এই পেপাৰখন মোলৈ প্ৰেৰণ কৰা অনুৰূপ বৰুৱা নামৰ ছাত্ৰজনক ধন্যবাদ জনাইছোঁ। সেই ছাত্ৰজনে যদি মোক পেপাৰখন নিদিলেহেঁতেন তেনেহ'লে মই এই পেপাৰখন তোমালোক সকলোৰে লগত শ্বেয়াৰ কৰিব নোৱাৰিলোহেঁতেন। গতিকে অনুৰূপ বৰুৱাক বহু ধন্যবাদ জনাইছোঁ আৰু আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ ভিডিঅ'টি। তোমালোকে দেখা পাইছা 1 নম্বৰ প্ৰশ্ন আছে অতি চমু উত্তৰ দিয়া যিকোনো 5টা। কটো আছে অসমীয়া সাহিত্যৰ বুৰঞ্জীত এভুমুকি গ্ৰন্থখনিৰ লেখক কোন। নেক্সট খটো আছে ৱেব কি। গ চেৰন কোন। ঘটো আছে ছাত্ৰ অৱস্থাত মনৰ গতি কেনেকুৱা হ'ব লাগে। ভাইৰাছ কি। ৰ'দ নপৰা চেঁচা ঠাইক কি বোলে। 2 নম্বৰ আছে চমু উত্তৰ দিয়া যিকোনো 3টাৰ। 2 নম্বৰ কৈ আছে অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱ বস্তু দুটা কি কি। খটো আছে সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজত পাৰ্থক্য বিচাৰ কৰা। নেক্সট আছে ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে। ঘটো আছে ভ্ৰমণৰ ক্ষেত্ৰত কুঁৱলী ইণ্টাৰনেটৰ দ্বাৰা কেনেদৰে উপকৃত হৈছিল। 3 নম্বৰটো আছে তলৰ যিকোনো 2টা প্ৰশ্নৰ উত্তৰ লিখা। 3 নম্বৰ কৈ আছে কটো আছে মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰশিল্পৰ ধাৰাটি কেনে আছিল লিখা। ইণ্টাৰনেটৰ 3টা সুবিধাৰ বিষয়ে লিখা। গটো আছে এটা মুদ্ৰাৰ 2টা পিঠিৰ দৰে এই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰে ভাল আৰু বেয়া 2টা দিশ থাকে কথাষাৰ বুজাই লিখা। 4 নম্বৰ প্ৰশ্নটো আছে তলৰ প্ৰশ্ন 2টাৰ উত্তৰ লিখা। ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে তোমাৰ দৃষ্টিৰে বিচাৰ কৰা। খটো আছে পঢ়াই পঢ়ে ৰুৱে পাণ এই তিনিয়ে নিচিন্তে আন তাৎপৰ্য ব্যাখ্যা কৰা। 5 নম্বৰ প্ৰশ্নটো আছে অতি চমু উত্তৰ দিয়া যিকোনো 3টাৰ। 1 নম্বৰ কৈ আছে ব্ৰজাৱলী ভাষাৰ মূল ভেটি কি। খটো আছে মুমিন শব্দৰ অৰ্থ কি। অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল আৰু নেক্সটটো আছে মৰকত কি। নেক্সট আছে 6 নম্বৰ তলৰ প্ৰশ্নৰ উত্তৰ লিখা। বৰগীতৰ 2টা লক্ষণ লিখা। জিকিৰৰ বিষয়ে এটি টোকা লিখা। মই অসমীয়া কবিতাটিত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্ৰতিফলিত হৈছে বুজাই লিখা নাইবা সৈয়দ আব্দুল মালিকৰ বিষয়ে চমুকৈ লিখা। 8 নম্বৰ প্ৰশ্নটো আছে বৰগীত নাইবা জিকিৰ কবিতাৰ মূল ভাৱ লিখা। 9 নম্বৰ আছে ব্যাখ্যা কৰা যিকোনো এছোৱাৰ। কোৰ অতপালে বল অসমৰ সেনানীয়ে শুকান সান্দহ আৰু পানী আজলিত। জীৱনে মৰণে মই চিৰদিন অসমীয়া অসমীয়া দেহ প্ৰাণ মন জীয়াই থাকোঁতে মই অসমৰে অসমীয়া মৰিলেও বৰি লম অসমৰ অমীয়া মৰণ। 10 নম্বৰটো আছে তলৰ যিকোনো 5টা প্ৰশ্নৰ উত্তৰ লিখা। 2 নম্বৰ কৈ আছে কটো আছে ব্যাস বাক্য লিখি সমাসৰ নাম লিখা 2টাৰ। ত্ৰিফলা আজীৱন কাপুৰুষ। তাৰপিছত নেক্সট আছে বাক্য ৰচনা কৰা 2টাৰ। ঢৌত খৰমৰা 7 টান খাই পাত ফলা। তাৰপিছত গ আছে প্ৰত্যয় ভাঙি দেখুওৱা 2টাৰ। ভাৱৰীয়া জুলীয়া নাবিক। নেক্সট কুৱেশ্যন আছে বিপৰীত শব্দ লিখা 2টাৰ। নিদ্ৰা কৃষ নাস্তিক। উঙটো আছে তলৰ যিকোনো 2টা শব্দৰ মূৰ্ধন্য ন বা মূৰ্ধন্য খ হোৱাৰ কাৰণ লিখা। ধৰণ ৰামায়ণ অনুষ্ঠান। এটা শব্দত প্ৰকাশ কৰা 2টাৰ। মাটিৰে নিৰ্মিত যি হঠাতে হোৱা ঘটনা যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে। নেক্সট আছে সৰল বাক্যলৈ পৰিৱৰ্তন কৰা। পানী যেতিয়া গোট মাৰে তেতিয়া বৰফ হয়। নেক্সট আছে সঁচা কথা ক'বা তেতিয়া সকলোৱে মৰম কৰিব। 11 নম্বৰ প্ৰশ্নটো আছে তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। ভাৱ সম্প্ৰসাৰণ কৰা। উলুৰ লগত বগৰী পোৰা। খ দিছে তোমাৰ অঞ্চলত খোৱা পানীৰ অভাৱ দূৰ কৰিবলৈ স্থানীয় জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিভাগীয় বিষয়ালৈ এখন আবেদন লিখা। আবেদনত নাম ঠিকনা নিলিখিবা। গ আছে তোমাৰ বিদ্যালয়ত শিক্ষক দিৱস উদযাপন সম্পৰ্কে স্থানীয় বাতৰি কাকতলৈ এখন প্ৰতিবেদন লিখা। 12 নম্বৰ আছে তলত দিয়া যিকোনো এটা বিষয়ৰ বিষয়ে এখন ৰচনা লিখা। তোমাৰ জীৱনৰ লক্ষ্য আৰু পইণ্টছ কিছুমান দি দিছে এইখিনি চাবা। পুথিভঁৰাল প্ৰিয় সাহিত্যিক এই 3খনৰ ভিতৰত এখন লিখিব লাগে। 13 নম্বৰটো আছে বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো 2টা জনগোষ্ঠীৰ চমু পৰিচয় দিয়া। আৰু বহু ছাত্ৰ ছাত্ৰী আচলতে চিলেবাছত যি
তোমালোকৰ বৈচিত্ৰ্যময় অসমৰ দ্ৰুত পাঠৰ যিকোনো দুটা বুলি কওঁতে বুজি নাপায় আৰু এনেদৰেই আহিব আচলতে প্ৰশ্নটো বুজি পাইছেনে বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠৰ সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠী লিখিলেই হ'ল কথাটো বুজি পাইছা এনেদৰেই আহে প্ৰশ্নটো সাধাৰণতে 14 নম্বৰ কুৱেশ্যনটো আছে তোমাৰ দ্ৰুত পাঠৰ সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমুটোকা লিখা তাৰপিছত নেক্সট খ বিভাগ 15 নম্বৰ আছে অতি চমু উত্তৰ লিখা সাংখ্য দৰ্শনৰ প্ৰৱৰ্তক কোন নালান্দাৰ প্ৰখ্যাত পুথিভঁৰালটোৰ নাম কি আছিল হেমচন্দ্ৰ গোস্বামীৰ এখন কবিতা সংকলনৰ নাম লিখা ভাস্কৰ বৰ্মা কোন ৰাজ্যৰ ৰজা আছিল তাৰপিছত নেক্সট 16 আছে পুৰুষাৰ্থ মানে কি চাৰি পুৰুষাৰ্থ কি 17 নম্বৰটো আছে চমুটোকা লিখা যিকোনো দুটাৰ তক্ষশিলা বিশ্ববিদ্যালয় দেৱহূতি শ্ৰীধৰ কন্দলী নেক্সট আছে তথাপি তুহাক দেখন্তে দৰত উৰি যায় মোৰ জীও এইষাৰ কাৰ উক্তি কাক দেখি কিয় তেওঁৰ জীৱ উৰি যায় বুলি কৈছে বুজাই লিখা 19 নম্বৰটো আছে কানাইৰ চাতুৰি পাঠত উল্লেখ থকা শ্ৰীকৃষ্ণৰ বিভিন্ন অৱতাৰ আৰু সেই অৱতাৰৰ কাৰ্যসমূহৰ বিষয়ে চমুকৈ লিখা 20 নম্বৰ আছে তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা কটাহ বিগুটীয়া হাৰলি তলৰ বাক্য দুটা শুধৰাই লিখা তোমাৰ দেউতা ঘৰত আছেনে মই কাইলৈ গুৱাহাটী যাম সমাৰ্থক শব্দ লিখা তৰংগ নাৰী আৰু নেক্সট 23টো আছে উপসৰ্গ নাইবা অনুসৰ্গ ব্যৱহাৰ কৰি এটা বাক্য লিখা গতিকে ইমানেই আছিলে মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদিও এই পেপাৰখন গোলাঘাট ডিষ্ট্ৰিক্টৰ হয় তথাপিও কিন্তু বাকী ডিষ্ট্ৰিক্টবোৰতো ইয়াৰ যিখিনি কুৱেশ্যনছ আছে সেই কুৱেশ্যনখিনি কমন পৰাৰ যথেষ্ট চান্স থাকে কিয়নো হাফ ইয়াৰলি পৰীক্ষাত তোমালোকে দেখা পাইছিলা এখন ডিষ্ট্ৰিক্টৰ পেপাৰ আন এখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন মিল হয় কথাটো বুজি পাইছা হাফ ইয়াৰলিত আহিছিলে তেনেদৰে গতিকে তোমালোকে এইখন প্ৰেক্টিছ কৰিবা আৰু পুনৰবাৰ অনুৰূপ বৰুৱাক ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ